নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ গোটা মগু আৰু বুটৰ বৰা। 100 গ্ৰামমান গোটা মগু আৰু বুটখিনি প্ৰায় 5 ঘণ্টামান তিয়াই থৈ ভালদৰে ধুই মিক্সিত দিলোঁ। এতিয়া মিক্সিত গুড়ি হোৱা বুট মগুখিনি মই বাটি এটাত উলিয়াই ল'লোঁ। গুড়ি হোৱা বুট মগুখিনিত মই প্ৰায় 6টা সৰু চাইজৰ পিঁয়াজ আৰু 5টা কেঁচা জলকীয়া মিহিকৈ কাটি দিছোঁ। সোৱাদ অনুসৰি নিমখ অলপ দিছোঁ। হালধি গুড়ি অলপ, আৰু অলপ শুকান জলকীয়া গুড়ি দি দিছোঁ। এতিয়া গোটেইখিনি চামুচ এখনেৰে লৰাই মিলাই লৈছোঁ। এতিয়া গেছটো অন কৰি মই আপাম পেনখন পাতি দিছোঁ। আপাম পেনখন গৰম হোৱাৰ লগে লগে মই তাত অলপ মিঠাতেল দি দিছোঁ, অলপ। এতিয়া মই এচামুচ আপাম পেনখনত মিশ্ৰণটো দি দিছোঁ। এতিয়া মই বৰাকেইটা চামুচ এখনেৰে লুটিয়াই দিছোঁ।
মোৰ বৰাকেইটা হৈ গ'ল। এতিয়া এইকেইটাক মই চামুচ এখনেৰে ডিছ এখনত এটা এটাকৈ উলিয়াই ল'লোঁ। এই বৰাকেইটা চাহ বা ভাতৰ লগতো খাব পাৰে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।